মাজুলীত বনভোজ খাবলৈ গৈ নিৰুদ্দেশ হ'ল পিংকু হাজৰিকা নামৰ এজন যুৱক। 30 ডিচেম্বৰৰ দিনা মাজুলীৰ অফলামুখ পাৰঘাটৰ সমীপৰ 3 নম্বৰ শৈলস্পাৰত বনভোজ খাবলৈ আহিছিল সমনীয়াৰ সৈতে পিংকু হাজৰিকা আৰু 2 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি সমনীয়া কেইজনে আৰক্ষী তথা পৰিয়ালৰ লোকক জানিবলৈ দিছে। আৰু 31 ডিচেম্বৰ পুৱাৰ ভাগত এনেদৰে দেখা গৈছে অফলামুখ ঘাটৰ 3 নম্বৰ শৈলস্পাৰত এনেদৰে SDRFৰ দলে অভিযান চলাই পিংকু হাজৰিকাক বিচাৰি আচলতে এখন নাৱৰ ওপৰতেই পিংকু হাজৰিকাৰ চেণ্ডেলযোৰ লাভ কৰিছিল আৰু তাৰ পাছতে এনেদৰে ব্ৰহ্মপুত্ৰত দেখা গৈছে অভিযান চলোৱা SDRFৰ দলে। সন্দেহটো আমি কৰিছোঁ কালি যে পিকনিক খাবলৈ আহিছিলে ভাইটিয়ে মানে 7জন লোৱা আছিলে হা 7জনৰ পৰা মানে 6জন আছে এজন নাইকিয়া সিহঁতে আমাক মানে নাইকিয়া বুলি জনোৱা নাইকিয়া 4টা বজাত ফোন কৰিছে ঘৰত 4টা বজাত বেলিয়ে ডুবিলে ন আমি আন্ধাৰত লৈ মোবাইলত ফেলাছ মাৰি কিয় ক'ত বিচাৰিব ৰাতি সিহঁতক কৈছোঁ তহঁতি পোহৰ দিনতে জনাব লাগে আমাক গৃহস্থক সিহঁতে জনাইছে 4:30 বজাত আমি দাঁত কৈছোঁ মানে সিহঁতে ক'ৰবাত মাৰি নাইটো পেলাই থৈছে আৰু নাওটো চেনেলযোৰ পাইছোঁ এটা প্লেন জোখত আছে জাপ দিলেতো চেনেলযোৰ ইলিটো হ'ব ইমান প্লেন জোখত কেনেকৈ জাপ দিব পানীত শত্ৰুতা একো নাই হ'লেও মাজে মাজে থাকিব পাৰে না ভাওনা কৰি লোৱা যদি থাকিব গোটেইকেইজনে ভাওনা কৰে মানে আৰু ভাইটি মানে ভাওনা বহুত ভাল আছে আৰু সিহঁতে সেইটো জেদত মানে চবটো ভাইটিয়ে ভাল পায় না সেইটো জেদত মানে সিহঁতে কিবা কৰিছে বুলি আমি ডাউট কৰিছোঁ সন্দেহ কৰিছোঁ আমি।